হেল্ল' গাইজ, আজি আমি বহুত সহজ পদ্ধতিৰে বনাম আলুৰ পৰঠা। এয়া মই লৈ লৈছোঁ 1 কাপ ময়দা, লগতে দি দিছোঁ অকণমান নিমখ, তাৰ লগত দি দিছোঁ চেনি আৰু বইল কৰি থকা আলুখিনি তাতে দি দিম। আপোনালোকে যদি বিচাৰে বেলি পিনিও ভিতৰত সোমাব পাৰে, কিন্তু মই পটাপট বনোৱাৰ কাৰণে এনেকৈ দি দিছোঁ। তাৰ লগত দি দিছোঁ পিঁয়াজ, মৰিচো দি দিছোঁ। এনেকৈ ধুনীয়াকৈ মাখি ল'ব। মাখি লোৱাৰ পিছত অকণমান পানী দি পিনি মাখি ল'ব, কাৰণ অকল আলুটো যদি দিয়ে তেতিয়া নহ'ব ন। তাৰপিছত অকণমান পানী দি ভালকৈ এটা ডো বনাই ল'ব আৰু মইন দিবলৈ আপোনালোকে ইয়াত ৰিফাইন অইল যিমানটো পৰিমাণ লাগে ইমানটো দি দিব। দেন অকণমান ৰখাৰ পিছত 15-20 মিনিটমান ৱেইটত থৈছিলোঁ। তাৰপিছত ৰেষ্টত ৰাখি পিনি মই ইয়াত আৰু অকণমান মইন দি পিনি তেল দি পিনি মইটোক ধুনীয়াকৈ আৰু এবাৰ মাখি ল'ম। আৰু কিমান বেছি ছফ্ট হৈছে আপোনালোকেতো সেয়া দেখিবই পাৰিছে, বহুত বেছি নৰম হৈছে। তাৰপিছত যেনেকৈ ৰুটি বেলে তেনেকৈ আমি ধুনীয়াকৈ বেলি ল'ম। আৰু আটা অকণমান বেছি দিব লাগিব বেলোতে, কাৰণ যিহেতু বহুত বেছি পাতল হৈছিলে ন। সেয়েহে বনাই হোৱাৰ পিছত হৈ গ'ল ৰেডি আমালোকৰ আলু পৰঠা। আৰু মই আপোনালোকেও বনাই খাব পাৰে, বহুত বেছি সহজ পদ্ধতিৰে মই বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বনাই খাব আৰু। বাই।